আৰু আজি মই যিখিনি দেখিবলৈ পাইছে এই মদৈবাৰী সমষ্টি হিচাপে আমাৰ বিপেক দল জিকাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ আজি হয় না একদম 100% বুলি মই ক'ব পাৰিম দেই জিকিব না জিকিব না নাই 100% না তো মই জগদীশ চৰকাৰৰ এইবাৰ 3 তাৰিখত যিটো শপত গ্ৰহণ হ'ব ইয়াত ইএম হিচাপে মই দায়িত্ব দিম ইএম হিচাপে মই শপত গ্ৰহণ ল'ম আমাৰতো 3 তাৰিখত হ'ব চবেই শুনি আছে না 3 তাৰিখ অক্টোবৰত হ'ব না শপত গ্ৰহণটো আমাৰ তো জগদীশ চৰকাৰৰ নামটো মই আজি লগাই দিছোঁ দেই হ'ব একদম 100% হ'ব জিকাটো 100% না তো ঠিক আছে ৰাজবংশী হোক বিটিসি সকলো জাতি জনগোষ্ঠীক প্ৰায়ৰিটি দি পেলাই কাম কৰাটো আমাৰ 1 নম্বৰ কাম আৰু যোৱা 15 বছৰত বিপিএফ দলে এই বিটিসি অঞ্চলত যেনেকৈ কাম কৰিছিল ইয়াতকৈ ডাবল গুণ এই 5 বছৰত কৰি